Hey dosto, welcome to my channel Visit Medi Vlogs. আজি এক ঠাইত যাম এতিয়া এক ঠাই মানে গিয়ে মামাহঁতৰ ঘৰতে আছো এই লগ এটাৰ লগত যাম নদী এখন চাব পলক যাও ৰ'ব কেনেকৈ যাম হাফ পেন্ট চলা পিন্ধি আছো হাফ পেন্ট পিন্ধি আছো এনেকৈ যাম নেকি আৰু ড্ৰেছ কৰি লওঁ তাৰপিছত যাম বলক ময়ো ৰেডিয়ে যাব ওলাল আৰু চলা তলা পিন্ধি চেণ্ডেল পিন্ধিলোঁ আৰু জোতা পিন্ধা নাই বাদ দিলেও জোতা পিন্ধা এতিয়া তাক সোধো যায় সি জানে নাই যাম বুলি কৈছিলে কিবা কৰে সোধো ৰ'ব তাক বলকচোন অ' পাৰ্থ কতে ওলাই আছে যাবি না ক'ত ই বেটাই শুই আছে ইয়াতে ওলাক ৰ'বহি ৰেডি হ'লোঁ বাৰু মোবাইল আনিব গৈছে সি হ'ল না ঐ হ'ল ওলা সেইটো মোবাইলত বিজি বলক ন এতিয়া তেনেহ'লে ভিডিঅ' তোলা আগবাঢ়ো নে কি নাওত উঠবা লাগিব যেন পাইছোঁ পানী আছে আগত নাৱৰে খাম বলক উঠিলোঁ নাৱত চলাব এতিয়া ই দে ষ্টাৰ্ট দে ময়ো এডাল কিবা লৈ লওঁ এই নাও চলাইছে দেই পানী যে ৰাস্তাত এইফালেও আছে পানী মা বঢ়িয়া এই পানী পৰিল ভৰিত ভিজিলোঁ নামিব হ'ল নামো এই ৰখা ক'লৈকে লৈ গৈ আছো ৰখা ইয়াতে নামো ৰখা ই নৰখেচোন তাৰ পৰা আহিলোঁ এতিয়া চাইকেল আনিব যাওঁ ক'তবাৰ হৈছে এই চাইকেল ক'ত থৈছা এই আগত আছে বোলে চাইকেলখন লৈ আহোঁ ব'লক বাৰু কিন্তু কথা হ'ল যাওঁ ঘটনা এটা হ'ল চাইকেলৰ চাবি বেলেগ এপাত আনিলে আনি কি কৰিছে এইখন চাইকেলত লগাইছে ক'ত তালা খোলে ইয়াতে তালাই ভাঙি দিলে সেয়া একো তালা নাই তাকো চাইকেলৰ আগৰ চকাহে ব্ৰেকো নাই ছিঙি আছে ব্ৰেক ছিঙি থৈ দিছে ব্ৰেক কি চলাব মই উঠিম বলক The shadow to my light, did you feel us? Another star, you fade away. Afraid our aim is out of sight. Wanna see us alive. Where are you now? Where are you now? Was it all in my fantasy? Where are you now? Were you only imaginary? Where are you now? At Venice, under the sea, under the sea. Where are you now? Another dream. The monsters running wild inside of me. I'm faded. I'm faded. So
চক পালোৱে আৰু বেছি নাই কিমানে আৰু 10 মিটাৰ 10 মিটাৰ আৰু 10 বলক অলপ দেখাই দিওঁ চকটো দেখা পাবই বাৰু ভাল কৰি তথাপিও আৰু এবাৰ এই দূৰৰ পৰা দেখাইছোঁ এই দেখা পাইছে এইবিলাক গাড়ী এখন আহি আছে এইখিনি আৰু চক এইবিলাক গুদাম ঘৰ এইটো চক আহি পালোঁ বাৰু এই স্পীড ব্ৰেকাৰ আছে ইয়াৰ ব্ৰেকো নাই খুন্দাই ক'তবা ৰাখে এতিয়া ই চাইকেলৰ চকাটো মই যাওঁতে দেখাই দিব লাগে নদীত যাওঁ বুলি আহি পালোঁ বাৰু এতিয়া নদীলৈকে যাম এইটো চকটো বহুত ডাঙৰ চক ই চাইকেল লৈ যাব মই অলপ খোজকাঢ়ি যাম চাইকেল লৈ যাবি ই চাইকেল লৈ যাব যা বাই বাই দিছে ময়ো গৈ আছোঁ লাহে লাহে এইবিলাক দেখাই যাওঁ নদী এইটো ঠিক নদী নহয় খুঁটি আৰু এটা নাম চাম একো নাই এইটো এনেতো খুঁটিৰ নাম থাকে নহয় কলং খুঁটি এখন আছে এইটো খুঁটিৰ নাম চাম একো নাই এই পানী উঠিছিলে যে এতিয়া বাৰু কমিল পানী এইবিলাকত পূৰা পানী এই চিন যে দেখিছে এইখিনি ভালকৈ চাওক এইখিনিলৈকে পানী এইটো মথাউৰি চিন্তা কৰক কিমান পানী হৈছিলে ইয়াতে আৰু দেখাই আছোঁ চাই থাকক এতিয়া এইবিলাক যে দেখিছে মানে এইবিলাক জংঘলবিলাক নহয় সিফালে এইবিলাক চব মাকৈ আছিলে পানী উঠি গোটেই মৰি গ'ল এই গছবিলাক যে দেখিছে এইবিলাক চব মাকৈ এই একদম পূৰা সেউজীয়া গছখিনিলৈকে এইবিলাক মাকৈ আছিল মাকৈ পানী উঠি চব শেষ কৰি পেলালে ইয়াতে এখন ট্ৰাক ফাঁচিব এইটো পানী উঠা ৰাস্তা এনে বোকা হৈ গৈছে এটা ট্ৰাকৰ চকা নফচি কিবা এইবিলাক মাকৈ ৰৈ কৰিছিলে ইয়াতে চব মৰি গ'ল মাকৈ খেতি এই ৰং যে দেখিছে কিবা বগা আৰু হালধীয়া এই হালধীয়াখিনি মানে পানীৰ ওপৰত যিখিনি বগা পৰিছে সেইখিনি গোটেই মানে পানীৰ তলত আৰু এই বোকা প্ৰলেপ এটা আছে ইয়াতে ফাইনেলি আহিয়ে আছোঁ বাৰু আহি পাই গ'লোঁ এইটো খুঁটি ভাই নাম চাম কিবা আছে নেকি এইটো খুঁটিৰ ডাইৰেক্ট খুঁটি বোলে এইটো কিবা ডাইৰেক্ট খুঁটি নাম চাম একো নাই ইয়াতে এখন ভুটভুটি আছে যন্ত্ৰচালিত মানুহ চানুহ নাই দেখোন ইবা কি কৰে এইটো যে এইটো কি বুলি কয় এইটো কি বুলি কয় বোলে লাংগৰ বোলে এইটো বোলে থাকিলে নাওখন যাব নোৱাৰে এটা ৰছী দি বান্ধা আছে আৰু এইফালে মানুহ আহিয়া আছে চাওক এইফালে চাওক এইফালৰ পৰা আহে পানী একদম পূৰা এইফালে যায় ই বেটা ফটো মৰাৰ বিজি হ'ল চাওক ভালকৈ চাওক নদী পাৰৰ দৃশ্য ই গৈ আছে মোৰ ভাগৰ লাগিল সেইকাৰণে ইয়াক দি দিলোঁ মই চলাওঁ আৰু অলপ এতিয়া বোলে ভাগৰ লাগিল আকৌ বেলেগ এক ঠাইত যাম এতিয়া ই জানে ক'ত যায় চলাওঁ আৰু এবাৰ চলাওঁ ৰ'ব বহুত দিন চলোৱা নাই থৈ দিয়া ঠিক আছে যাই থাকোঁ এতিয়া আমি এতিয়া আমি অলপ আগলৈকে যাম কি চক এইটো ৰূপহী চক নহয় আৰু এটা যে আছে শিলিখা চক বোলে শিলিখা চকলৈকে যাম এনেই ফুৰিব যাম আৰু পানীটো দেখালোঁ ইয়াতে তাৰপিছত ঘৰলৈকে আহিম বলক শিলিখা চকলৈকে যাওঁ এবাৰ মই চলাম ই উঠিব আহোঁতে ই চলাইছিল এবাৰ মই উঠিম উঠিলোঁ চলাইও আছোঁ নজাৰা দেখা পাৰিলে ভাল আছিল এই দেখাই দে এবাৰ নজৰা এইফালে চাই যাম এইফালে ঘূৰি দে ইয়াত এইটো এটা মথাউৰি অলপ দাঙি দিয়ে ওপৰত দাঙি দে আৰু পিছফালে চালে গম পাব এইটো এটা মথাউৰি আৰু মথাউৰি ওপৰে গৈ আছোঁ এইটো তলত ৰাস্তা দেখাই পাইছে ৰাস্তাটো দেখাই আছোঁ বাৰু এইটো ৰাস্তাইদি ক'ত যাব পাৰি এইফালে গুৱাহাটী ওলাব পাৰি নেকি ইফালে বোলে গুৱাহাটী ওলাব পাৰি যাই চাওঁচোন বাৰু লাগিব আৰু 6-7 ঘণ্টামান তাতকৈ ভাল এনেকৈ যাওঁ আৰু পানী আছিল আজি এসপ্তাহমান হ'ল বাৰু পানী কমিলে অলপ পানী একদম মানে ইয়ালৈকে আহিছিলে মানে পানী ওপৰেদি যাওঁ আৰু এতিয়া বাৰু কমিলে অলপ
গাহৰি 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 আৰু আৰু কি চাব আকাশখন দেখাচোন এবাৰ বৰষুণ দিব পাৰে আকাশখন একদম ক'লা কৰি আছে ক'লা ছাতিও নানিলোঁ বৰষুণ দিলে দিগদাৰ হ'ব আৰু গণেশ ভাই অলপ ফুৰি আহোঁ ৰ লগ এটা পালোঁ মই এতিয়া ৰং যাই থাকিব এতিয়া আমি গৈ আছোঁ শিলখা চকলৈকে অলপমান দূৰ মানে খোজকাঢ়ি গ'লে 5 মিনিট চাইকেলত যাবি নে খোজকাঢ়ি যাবি চাইকেল লৈ যাওঁ বোলে ব'লক তেন্তে চাইকেল লৈ শিলখা চকলৈকে আগবাঢ়োঁ নেক্সট সেই চকটোত মানে এটা মানে কি এই চকটো মানে মথাউৰি ফুটিছে এই বানপানী আহোঁতে মথাউৰি ফুটি মানে এতিয়া পানী যাব ধৰিছে কিবা বোলে বস্তা মাৰি থৈছে এই কি আৰু কিহৰ বস্তা জিঅ' বেগ নেকি নাই নহয় কিবা বোলে চিমেণ্টৰ বস্তা বোকাৰি তাকে চাব গৈ আছোঁ ব'লকচোন বাৰু চাওঁ কৈছিলোঁ এতিয়া বস্তা মাৰে বুলি এইবিলাকে আৰু মানে কি হয় যেতিয়া পানীটো মানে খুব স্পীডত আহেতো যেতিয়া ঢৌ এটা আহে তেতিয়া যিখিনি মানে ঢিলা মাটি সেইখিনি মানে সুৰংগ কৰি দিয়ে এই তেনেকুৱাই হৈছে তাতে আগতো বোলে আছে আগত বহুত হৈছে বোলে এইবিলাক ৰ'ব দেখাই আছোঁ এইবিলাক চাওক একেবাৰে ফুটাই দিছে বোলে মাটি কেনেকুৱা গাঁটা কৰিছে চাওক ভালকৈ চাওক আগতো আছে আৰু চাই থাকক এইটো চাওক এইয়া বস্তা এইখিনিয়ে মেইন এইখিনিতে হৈছিলে এইবিলাক বস্তা যে দিছে মানে কি এই ফুটাবিলাকৰ কাৰণে এইবিলাক দি থৈ দিছে পানী আহিলে যাতে আৰু ইফালে আহিব নোৱাৰে আৰু ৰাস্তাটো ইফালে বুৰি গৈছিলে এইবিলাক বস্তা ভালকৈ চাওক চিংৰা ঠাণ্ডা চব খালোঁ যাওঁ এতিয়া ঘৰলৈকে ৰাস্তাত আৰু ভিডিঅ' নবনাই একদম যাই ঘৰত শেষ কৰি মানে আন্ধাৰটো ইয়াতে একো দেখা নাপায় গতিকে কি চাব এইটো চাওক আৰু পাৰিলে কালি আকৌ এবাৰ আহিম কিন্তু কালি আৰু নবনাওঁ ভিডিঅ' এতিয়া ঘৰলৈকে যাওঁ ঘৰত যাই আজিৰ এই ভিডিঅ'টো শেষ কৰিম ব'লক আহি পালোঁ ঘৰ ৰাতি হ'ল গতিকে আৰু ভাগৰো লাগিছিল দেচোন দিয়কচোন টোপনি লাগিছিল সেইকাৰণে শুলোঁ আৰু বেলেগ আৰু ভিডিঅ' নবনালোঁ যি নহওক বাৰু দিনটো স্নেপচাটে আজি ভিডিঅ'টো শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ভাল লাগিলে জনাব বেয়া লাগিলে জনাব কমেণ্ট কৰি শ্বেয়াৰ কৰিব লগতে মোৰ চাই কৰিব আৰু সেই কাষত থকা কি আৰু টিলিঙাটো বজাই দিব থেংক ইউ বাই 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 বাই